নমস্কাৰ সকলোকে আমাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। চ' আমাৰ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ কামৰ সৈতে জড়িত হৈ আছোঁ। লগতে আজি আমি নতুন টপিক এটা দেখাব গৈ আছোঁ। চ' এতিয়া বৰ্তমান চলি আছে কি অৰুণোদয় যিটো আপোনাৰ অৰুণোদয় সোমাবৰ কাৰণে আধাৰ লিংক লাগে একাউণ্টত, আৰু প্লাছ তাত কি কৰিব লাগে DBT কৰিব লাগে, মানে DBTটো নকৰিলে পইচাটো নোসোমাব পাৰে। চ' আমি এতিয়া মই এইটো প্ৰচেছ দেখাই দি আছোঁ যে DBT লিংক কেনেকৈ কৰা যায়, কাৰণ DBT লিংক কেনেকৈ কৰে মই আপোনালোকক এবাৰ মোৰ ছেটআপত দেখাই দি আছোঁ বোলা। সকলোকে বৰুৱাৰ এণ্টাৰপ্ৰাইজ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। চ' আজি আমি এটা নতুন টপিক লৈ ভিডিঅ'টো আগবঢ়াব চেষ্টা কৰিছোঁ। চ' বৰ্তমান সময়ত চলি আছে যে অৰুণোদয় যিটো আপোনাৰ 10 মাৰ্চতে পইচাটো দিব, 9,000কৈ দিব এইবাৰ। চ' সেই আপোনাৰ সেই পইচাটো দিব তাৰে কাৰণে DBT লিংক লাগে, মানে বেংকৰ একাউণ্টৰ লগত আধাৰ লিংক লাগে, প্লাছ আধাৰৰ লগত আৰু এটা লিংক থাকিব, সেইটো হ'ব DBT লিংক, ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰ। চ' সেইটো লিংক নহ'লে একাউণ্টত পইচাটো নোসোমায়। চ' কি হৈছে এতিয়া বহুতে সেই বস্তুটো কৰিব নাজানে, বা আৰু বহুতে এনেকুৱা কৰিছে যোনে জানে সি বহুত টকা ডিমাণ্ড কৰি বেলেগৰ কাম কৰি আছে। চ' সেইটো মানে কেনেকৈ কৰিব পাৰি, আপুনি নিজৰ মোবাইলতো কৰাব পাৰিব। আৰু মই কেনেকৈ কৰি আছোঁ বা মই কেনেকৈ আপোনাক দেখাই দিব চেষ্টা কৰিছোঁ, মোৰ ছেটআপত আপোনাক ভালদৰে দেখাই আছোঁ, এবাৰ চাই লওক আৰু নিজে কৰিব পাৰিব। একদম চিম্পল কাম। এনেকৈ গুগলত হওক বা ক্ৰমত হওক যিকোনো এটা খুলি ল'লে হ'ল, ব্ৰাউজাৰ খুলি লৈ ইয়াতে আপুনি চাৰ্চ কৰিব NPCI। এইটো মই চাৰ্চ কৰি আছোঁ বাৰে সেইকাৰণে ওপৰতে আছে NPCI। তাৰপিছত আপোনাৰ যিটো এনেকৈ ফাৰ্ষ্ট লিংক খোল খাব তাতে ক্লিক কৰি দিব। দিয়াৰ লগে লগে এনেকৈ আহিব, মোবাইলতো আহিব ছেম এনেকৈ, কিন্তু আপুনি যদি ডেস্কটপত বা লেপটপত কৰি আছে তেনেকৈ আহিব। তাৰপিছত ইয়াতে আপুনি কাষ্টমাৰ বুলি মোবাইল হ'লে এটা ছাইডত থ্ৰী ডট থাকিব, থ্ৰী ডটত ক্লিক কৰিলে এইটো কাষ্টমাৰ বুলি অপশ্যনটো পাব। কাষ্টমাৰ ক্লিক কৰাৰ লগে লগে ইয়াতে এটা অপশ্যন আহিব যে ভাৰত আধাৰ ছেডিং আনেবল BAS এনেকৈ, ইয়াতে ক্লিক কৰি ল'ব। তাৰপিছতে আহিব আপোনাৰ এনেকুৱাকৈ আহি যাব, ঠিক আছে। এইটো আপোনাৰ ইয়াতে অপশ্যন আছে চাওক, আধাৰ ছেডিং ডিছেডিং। যদি আপোনাৰ ধৰক আধাৰ আপোনাৰ ইয়াতে যদি চাই ফাৰ্ষ্ট হোম পেজতে আপোনাৰ এইখিনি বস্তু ইয়াত লিখা থাকিব। ইয়াতে আছে এতিয়া আপোনাৰ আধাৰ ছেডিং ডিছেডিং। ইয়াত যদি আপোনাৰ ইয়াতে কৰাব লাগিব, যদি আপোনাৰ আধাৰ ছেডিং হৈ থকা নাই ইয়াতে কৰিব লাগিব। একাউণ্ট ডিটেইলছ, আপোনাৰ একাউণ্টৰ ডিটেইলছ ইয়াতে চাব পাৰিব, আধাৰ লিংক হৈ আছে নে নাই। এইফালে আধাৰ মেপড ষ্টেটাছ, আপোনাৰ আধাৰ লিংক মানে হৈ আছে নে নাই, বা DBT লিংক হৈ আছে নে নাই সেইটো ইয়াতে চাব পাৰিব। আৰু এইটো চাব পাৰিব আধাৰ মেপিং হিষ্টৰী, মতলব আপুনি আগতে যদি কৰিছে তাৰে হিষ্টৰীটো ইয়াত চাব পাৰিব। আৰু ৰিকুৱেষ্ট ষ্টেটাছ চেক, মানে আপোনাৰ লিংক যদি আপুনি ক'ৰবাত কৰাইছে এইটো হৈ আছে নে নাই, বা কিমান মানে ৰিজেক্ট হ'ল নে হৈ আছে সেইটো ইয়াতে চাব পাৰিব, ঠিক আছে। তো আমি এতিয়া ইয়াতে আধাৰ ছেটিং বা ডিছেটিঙত ক্লিক কৰিছোঁ, আধাৰ ছেটিং। তাৰপিছত ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো দিব লাগিব। এইটো আধাৰ নম্বৰটো বহালে ইয়াতে ছেডিং কৰাব লাগিব। ডিছেডিং হ'লে আপোনাৰ মানে কাট খাই যোৱা হ'ব। তো ছেডিং কৰি ল'ব। ইয়াতে আপোনাৰ বেংকটো ছিলেক্ট কৰি ল'ব। মই ছিলেক্ট কৰিছোঁ এয়াৰটেল পে'মেণ্ট বেংক। মোৰ যিহেতু ইয়াত ছেডিং হৈ আছে চাই মোৰ একাউণ্ট চেক কৰি লৈছোঁ ৰ'বা। তাৰপিছত ইয়াতে আপোনাৰ যদি ফ্ৰেছ ছেডিং হয়, যদি আপুনি নতুনকৈ কৰাব বিচাৰিছে ফ্ৰেছ ছেডিং, যদি মুভমেণ্ট ছেম বেংক উইথ আনাডাৰ একাউণ্ট। চ' আপুনি যদি দুটা একাউণ্ট আছে, এটা বেংকতে দুটা একাউণ্ট আছে, এটা একাউণ্টৰ পৰা আন এটা একাউণ্টলৈকে DBT কৰাব খুজিছে, তেতিয়াহ'লে এইটো ক্লিক কৰিব। আৰু এইটো মুভমেণ্ট ফ্ৰম ওৱান বেংক টু আদাৰ বেংক, যদি আপুনি এটা বেংকৰ পৰা আন এটা বেংকলৈ যদি ট্ৰেন্সফাৰ কৰিব খুজিছে তেতিয়াহ'লে ইয়াতে ক্লিক কৰিব লাগিব মুভমেণ্ট। চ' মই ফ্ৰেছ ছেডিঙত ক্লিক কৰিছোঁ, ফ্ৰেছ ছেডিং। তাৰপিছত আপুনি ইয়াতে একাউণ্ট নাম্বাৰ দিব। এয়াৰটেলৰ যিহেতু মোবাইল নাম্বাৰটো একাউণ্ট নাম্বাৰ, মই সেইটো বহাই দিছোঁ। চ' ছেম নাম্বাৰ দুবাৰ ভৰাব লাগিব। ইয়াতে ক্লিক কৰি দিব। ইয়াতে আপুনি কেপচা ফিল আপ কৰিব। আমি ইয়াত বহাই দিছোঁ 256191। কেপচাটো কাৰেক্ট কৰাই ল'ব, ছাবমিট কৰিব। তাৰ এগ্ৰি এণ্ড কণ্টিনিউ। OTP এটা আহিব। OTPটো আপোনাৰ যিটো নম্বৰ আধাৰ লিংক মোবাইল নম্বৰত আহিব। চ' কনফাৰ্ম ক্লিক কৰিব। অ'কে,
এতিয়া ইয়াত দেখুৱাইছে যে your Aadhaar number is currently mapped to Bank of Baroda. Please click and proceed Airtel Payment Bank. এতিয়া ইয়াত লিখা আছে যে মোৰ আধাৰ ছেটিং বেংক অফ বৰোদাত হৈ আছে, যদি ইয়াৰ পৰা বেলেগত নিব খোজা তেতিয়াহ'লে কনফাৰ্ম কৰিব দিছে। চ' কনফাৰ্ম your Aadhaar number is already mapped Bank of Baroda. তো আমি এতিয়া কি কৰিব লাগিব, বেংক ছেটিঙত ছেম অপশ্যনত যাব লাগিব, আধাৰ কাৰ্ডৰ নম্বৰ বহাব লাগিব। তো ইয়াত ছেটিঙত যায় এইটো কৰিব লাগিব যে মুভমেণ্ট ফ্ৰম ওৱান বেংক টু আদাৰ বেংক, ছেম সেইটোৱে প্ৰচেছ হ'ব। ইয়াত আপোনাৰ এয়াৰটেল পে'মেণ্ট বেংক একাউণ্ট নাম্বাৰ বহাই দিলোঁ, তো ছাবমিট ক্লিক কৰিলোঁ, এগ্ৰি এণ্ড কণ্টিনিউ, আকৌ ছেম OTP আহিব। OTP আহিলে এতিয়া কনফাৰ্ম কৰি দিলোঁ। your Aadhaar ছেম এইখিনি আহিছে, কনফাৰ্ম কৰিলোঁ। অ'কে, এতিয়া লাষ্টডাল গৈ আছে, যেতিয়াই লাষ্টডাল ক্লিয়াৰ হ'ব তেতিয়াই মোৰ এইটো সেইটো বেংক অফ বৰোদাৰ পৰা এয়াৰটেল পে'মেণ্ট বেংকলৈ আহি যাব। চ' আপুনিও ছেম তেনেকৈ যদি আপুনি লেপটপ বা ডেস্কটপ য'তে নহওক কৰি আছে তেতিয়াহ'লে এনেকৈ কৰাব পাৰিব, আৰু যদি মোবাইলত কৰি আছে তেতিয়াহ'লে মোবাইলতো ছেম অপশ্যনে আহিব, আপুনি ডেস্কটপ মোডটো অন কৰি ল'ব। ঠিক আছে, এইটো আজডাল গৈ শেষ হ'ল। এতিয়া চাওক ষ্টেটাছ দেখাইছে ছাকচেছ, your Aadhaar ছাকচেছফুলি ৰিডিউড টু ফ্ৰম বেংক অফ বৰোদা টু এয়াৰটেল পে'মেণ্ট বেংক। চ' মোৰ এয়াৰটেল পে'মেণ্ট বেংকৰ পৰা বেংক অফ বৰোদালৈ, মানে বেংক অফ বৰোদাৰ পৰা এয়াৰটেল পে'মেণ্ট বেংকলৈ হৈ গৈছে ছাকচেছফুল। আজিলৈ ইমানতে এৰিছোঁ, আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব চেনেলটো, আৰু অলপ পাৰিলে শ্বেয়াৰ কৰি দিব যাতে সকলোৰে সুবিধা হয়, আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আমি দি থাকিব চেষ্টা কৰিম। ধন্যবাদ।